হেল্ল' আজি মানে বহুত দিনৰ মূৰত মানে আজি ফাৰ্ষ্ট টাইম আহিছোঁ সোৱণশিৰি ইক' কেম্প বুলি কয় আৰু দেখিছে নহয় এয়া আৰু লগত আছে আমাৰ ভতিজী তাই মানে বহুতেই ভাল পাইছে তাই প্ৰথমবাৰ আহিছে মোৰ লগত আৰু ময়ো প্ৰথম গৈছোঁ আৰু জেগাডোখৰ ইমান ভাল বুলি জনা নাছিলোঁ আৰু বহুত মানুহে যায় আৰু কিন্তু আমি ওচৰ হ'লেও আজিহে প্ৰথম গৈছোঁ মানে আমাৰ ঘৰৰ পৰা ইমান এটা দূৰ নহয় একদম সোৱণশিৰিৰ কাষতে লাগি থকা এডোখৰ ঠাই মানে ইমান ধুনীয়াকৈ বনাই থৈ দিছে জেগাডোখৰ মানে ফটোশ্বুট আৰু ভিডিঅ'ৰ কাৰণে বহুত বেছি ভাল আৰু এইফালে সোৱণশিৰি নদীখন ইয়াতে আছে আৰু তাৰ পৰাই ধুনীয়াকৈ বতাহ মাৰি থাকে আৰু আবেলি সময়ত বেছি মানুহ হয় ইয়াত দুপৰীয়া আৰু ৰাতিপুৱা ইমান এটা মানুহ নহয় এইফালে চাওকচোন ইমান ধুনীয়া পৰিৱেশ মই মানে চাওঁতে ভিডিঅ' বনাবলৈ মই পাহৰিয়ে গ'লোঁ ইমানেই ধুনীয়া লাগে জেগাডোখৰ মানে